পুতলা বা ডল আমাৰ সকলোৰে মাজত পৰিচিত আৰু তাতোতকৈ পৰিচিত শিশুসকলৰ মাজত কিন্তু আপুনি হয়তো কেতিয়াও ভবা নাই যে এটা পুতলা আমাৰ সকলোৰে বাবে কিমান ভয়ানক হ'ব পাৰে হয় আপুনি ঠিকই শুনিছে আজি মই আপোনাক ঠিক তেনেকুৱাই কেইটামান পুতলাৰ বিষয়ে ক'ম যি কেইটাই আপোনাক বা মোক নহয় সমগ্ৰ বিশ্ববাসীক আচৰিত কৰি তুলিছে এই ভিডিঅ'টোৰ শেষৰ পুতলাটো আটাইতকৈ ভয়ানক সেইবাবে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক Well, মই আছো আপোনালোকৰ সৈতে ঋতিক আৰু আপুনি চাই আছে লেটস নো ইন অসমীয়া গতিকে আহক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম পুতলাটো হ'ল দ্য ব্লিংকিং স্নো হোৱাইট এই ঘটনাটো 2011 চনত মেক্সিকোৰ ৰানো মেজিকো নামৰ এখন ঠাইত সংঘটিত হৈছিল আৰু এই ঘটনাটো 2011 চনত প্ৰথমবাৰৰ বাবে ইউটিউবত আপলোড কৰা হৈছিল ৰানো মেজিকো আছিল এখন পাৰ্ক যিখন বহু বছৰ আগতে চৰকাৰে বেন কৰিছিল কাৰণ সেই পাৰ্কখনত বহুতো ভৌতিক ঘটনা সংঘটিত হৈছিল ঘটনাটোত এজন ৰিপৰ্টাৰে এটা ভিডিঅ' শ্বুট কৰি আছিল আৰু সেই সময়তে ৰিপৰ্টাৰজনৰ পিছফালে থকা স্নো হোৱাইট নামৰ পুতলাটোৱে আচৰিত ধৰণে চকুকেইটা জপাই দিয়ে লগে লগে ৰিপৰ্টাৰজন ভয়ত সেই ঠাইৰ পৰা আঁতৰি যায় পিছত বহু মানুহে ইয়াৰ ৰহস্য উদ্ঘাটন কৰিবলৈ আহিছিল যদিও পিছত পুনৰ পুতলাটোৱে চকু জপোৱা তেওঁলোকে নেদেখিছিল দ্বিতীয় পুতলাটো হ'ল হাণ্টেড ডল এই ভিডিঅ' ক্লিপটো ইউটিউবৰ লগতে আন বহুতো ছাইটত আপলোড কৰা আছে এই পুতলাটো দেখিলে আপোনাৰ ভয় লগাটো স্বাভাৱিক ভিডিঅ'টোৰ পুতলাটো বহু দিনৰ পুৰণা যাৰ প্লাষ্টিকো লাহে লাহে উমলিবলৈ আৰম্ভ কৰিছে ভিডিঅ'টোত আপুনি স্পষ্টভাৱে লক্ষ্য কৰিব পাৰিছে যে পুতলাটোৱে ভয়াৱহভাৱে তাৰ সোঁহাতখন ওপৰলৈ দাঙি দিয়ে এই পুতলাটোৰ হাত লৰোৱাৰ ৰহস্য আজিলৈকে কোনেও ক'ব নোৱাৰিলে তৃতীয় পুতলাটো হ'ল দ্য সাই বাবা ষ্টেচু সাই বাবাৰ ভক্তসকল কেৱল ভাৰততেই নহয় সমগ্ৰ বিশ্বতে বিয়পি আছে তেওঁৰ চমৎকাৰৰ বাবে গোটেই বিশ্ববাসীয়ে তেওঁক জানে আৰু চিনি পায় সাই বাবাৰ মৃত্যু 1918 চনত হৈছিল আজিও মানুহে বিশ্বাস কৰে যে তেওঁৰ ওচৰত কোনো উইশ বা মনৰ কথা প্ৰকাশ কৰিলে সকলো মনোবাঞ্ছা পূৰ্ণ হয় তেওঁৰ জীৱিত কালত সকলো বেমাৰীক তেখেতৰ অলৌকিক শক্তিৰে নিৰাময় কৰিব পাৰিছিল আজিও মানুহে বিশ্বাস কৰে যে সাই বাবাৰ চমৎকাৰ আজিও পৃথিৱীত প্ৰকাশ হয় আৰু তেনেকুৱাই এটা ৰহস্যময়ী ঘটনা এটা কেমেৰাত বন্দী হৈছিল ফুটেজটোত আপুনি দেখিছে যে সাই বাবাৰ মূৰ্তিটোৰ ওচৰত কোনো উপস্থিত নাই আৰু তেওঁৰ ডিঙিত এডাল গধুৰ মালা ওলমাই থোৱা আছে আপুনি ভালদৰে লক্ষ্য কৰিলে দেখা পাব যে তেওঁৰ এখন হাত লাহে লাহে লৰচৰ কৰিবলৈ আৰম্ভ কৰিছে আৰু তেনেতে তেওঁৰ ডিঙিৰ মালাডাল তললৈ সৰি পৰে এই ঘটনাটো দেখাৰ পিছত বহু লোকে ইয়াৰ ৰহস্য উদ্ঘাটন কৰিবলৈ আহিছিল যদিও কোনেও আচলতে ইয়াৰ প্ৰকৃত ৰহস্য উদ্ঘাটন কৰিব নোৱাৰিলে এই বিষয়টোত আপোনাৰ মতামত কি নিশ্চয় মোক জনাব তলৰ কমেণ্ট বক্সত আৰু যদি আপুনি এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ফেক্ট শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে আপুনি মোক মেইল কৰিব পাৰে letsknowinassamese@gmail.com আপুনি মোক মেইল কৰিব পাৰে অথবা আপুনি তলৰ কমেণ্ট বক্সতো কমেণ্ট কৰিব পাৰে মই আপোনাৰ কমেণ্টটো পিক কৰিম আৰু নেক্সট ভিডিঅ'ত আপোনাৰ কমেণ্টটো মই নিশ্চয় শ্বেয়াৰ কৰিম আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ